জুয়ে পুৰা সোণ হৈ জিলিকিল ৰঙিয়াৰ দলিচা কলিতা। পিতৃহীন দলিচা কলিতাৰ সফলতাত উৎফুল্লিত ৰঙিয়াবাসী। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ছাত্ৰী দলিচা কলিতা আজি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৫টাকৈ বিষয়ত লেটাৰ মাৰ্কসহ সৰ্বমুঠ ৪৯০ নম্বৰ লৈ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিলে এইগৰাকী ছাত্ৰীয়ে। পিতৃহীনা দলিচা কলিতাৰ মাতৃয়ে অশেষ কষ্টৰে পঢ়ুৱাইছিল নিজৰ কন্যাক। দলিচা কলিতাৰ সফলতাত মাতৃৰ চকুত আনন্দৰ চকুপানী। ভৱিষ্যতে দলিচা কলিতা এগৰাকী ভাল চিকিৎসক হোৱাৰ সপোন। চেষ্টাৰ অসাধ্য একো নাই বুলি কোৱা ছাত্ৰীগৰাকী ভৱিষ্যতে আৰু কষ্ট কৰি নিজৰ লক্ষ্যত উপনীত হ'ব বুলি কয়। আৰু এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 5খন ছাবজেক্টত লেটাৰ পাবলৈ সক্ষম হৈছোঁ। মই ৰঙিয়া হাই ছেকেণ্ডেৰী স্কুলৰ পৰা এইবাৰ মেট্ৰিক দিছিলোঁ আৰু মোৰ আজি যিখিনি হৈছে তাৰ বাবে মই পোনপ্ৰথমে আজি যদিও ওচৰত নাই তেখেতৰ মই শলাগ ল'ব লাগিব। মোৰ দেউতা সদায় তেখেতৰ আশীৰ্বাদত হয়তো এইখিনি আগবাঢ়িব পাৰিছোঁ। বাকী মোৰ মাৰ যিখিনি কষ্ট, মই যিখিনি কষ্ট কৰিছোঁ, মোৰ শিক্ষাগুৰুসকলক মই মোৰ ফালৰ পৰা প্ৰণাম যাচিছোঁ। বাকী আটাইলৈ মোৰ ধন্যবাদ থাকিল ইমানখিনি মোক আগবঢ়াই নিয়াৰ বাবে। আৰু মই কষ্ট কৰি যাম যাতে ভাল কৰিব পাৰোঁ, তাৰ বাবে ধন্যবাদ। পিছতে এনে মোৰ মেডিকেল লাইনত যোৱাৰ ইচ্ছা আছে, ডক্তৰ হোৱাৰ বাবে। চাওঁ আৰু চেষ্টা কৰিম। ছোৱালীৰ ৰিজাল্ট হয়তো যিখিনি হৈছে মই সুখী সেইখিনিৰ কাৰণে, কিন্তু আৰু অলপ আগুৱাই গেলি হয়তো ভাল লাগিল হয়। কিন্তু যিখিনি সামৰ্থক মই সেইখিনি দিব পৰা নাই ছোৱালীক। যথেষ্টখিনি মোক তাইৰ টিচাৰ নাম লওঁ মই আজি ভূমিধৰ কলিতা আৰু দীপক পাল ছাৰ, তেখেতে যিমান পাৰে তেখেতসকলে সহায় কৰি লৈ গৈছে। তেখেতসকলৰ আগ্ৰহত মই তাইক আগুৱাই যোৱাৰ কাৰণে সেই যিখিনি লাভৱান কৰিছোঁ সিহঁতৰ ওচৰত মই তেখেতসকলৰ ওচৰত মই চিৰকৃতজ্ঞ। আৰু যিমানখিনি কষ্ট কৰিছে তাই হয়তো সিমানখিনি ফল পোৱা নাই। সিমানখিনি ফলৰ কাৰণে হয়তো ময়ো তাইৰ লগত থাকিব পৰা নাই। দেউতাক জানুৱাৰী 2023 জানুৱাৰী 4 তাৰিখে ঢুকাইছে। তাৰে পিছত হয়তো আমাৰ পৰিয়ালটো অলপমান হেৰি হৈছে। আৰু তাৰপিছত মোৰ পৰীক্ষাৰ সময়ত লগত থাকিব নোৱাৰিলো আৰু মই কামত যাব লগা হ'ল। ঘৰত নিজে ৰান্ধি বাঢ়ি খাই লৈ তাই স্কুলত যাব লগা হৈছে পৰীক্ষা দিব। লগত যাই কিনে থৈ কিনে আহি পেলাই মই আৰু স্কুলত যাওঁ। সেইকাৰণে আৰু কি ক'ম, আৰু যিখিনি দিছে ভগৱানে, তাইৰ টিচাৰ সকলে যিখিনি আগুৱাই লৈ গৈছে, যিখিনি কষ্ট হ'ব সেইখিনি যথেষ্ট বুলি ভাবি লৈছোঁ। আৰু ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট, সংবাদ 365।